নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া ৰাতিপুৱা সময়, মই ঘৰত আছোঁ, গাঁৱত আছোঁ, গতিকে ভাবক গাঁৱত কেনেকুৱা মজা লাগিব। এতিয়া অকণমান মই ভণ্টি কষ্টুৰি দেখাবলৈ অনুৰোধ জনাইছোঁ, তাত কি কৰি আছে। যিহেতু আজি ৰঙালী বিহু, তাতে অলৰেডি গৰুক গা ধুৱাবলৈ মাহ হালধিৰ ব্যৱস্থা কৰি থকা হৈছে। তাৰ লগতে যিহেতু আমাৰ গাঁৱলীয়া ঘৰ, এইবিলাক আপোনালোকৰ ফালেও আছে চাগে পৰম্পৰা, এনেকৈ কাঠি ঘৰবিলাক মুচে, মানে ঘৰটোবিলাক যদি লেতেৰা পেতেৰা হৈ আছে অকণমান মুচি কৰে, মুচি কিনে এতিয়া যিহেতু বিহু, আমাৰ ভণ্টিক দেখাই দিবলৈ অনুৰোধ জনাইছোঁ। এইবিলাক চোৱা, এয়া হৈছে মাটিমাহ, এয়া হৈছে হালধি, এইটো হ'ল কাজালগুৰি, আৰু এইটো হ'ল আমাৰ কেঁচা আম, সৰু সৰু আম, আৰু কি আছে এইটো কাঠুৰি, আৰু ইয়াতে আছে গৰুক খুৱাবলৈ বেঙেনা আছে, তাৰপিছত ঘৰৰ ভিতৰত থোৱা আছে লাও। এয়া এতিয়া আমাৰ গৰুকেইটা, এইকেইটা গৰু আজি ইহঁতৰ বিহু, আজি হৈছে গৰুৰ বিহু, গতিকে আজি ইহঁতক আমি খুব ধুনীয়াকে গা পা ধুৱাই দিম। ৰেডি হৈ গ'ল। এয়া আমাৰ এয়া জাতিলাও, পানীলাও বুলি কিছুমানে কয়, এয়া হ'ল বেঙেনা, এইফালে হালধি, মঠা, কাটুৰি এইবিলাক আছে, এইবিলাক ইয়াতে বটি আছে, খুব ধুনীয়াকে পিচি আছে, ইয়াতে মাছ আছে, ইয়াতে আম আছে, এইফালে আমাৰ মুনুৱে এতিয়া বটিব, এইফালে আমাৰ চুইটি আছে। আমি যেনেকে নতুন বছৰত কাপোৰ লওঁ, ঠিক তেনেকে আমি গৰুকোতো কাপোৰ দিব লাগিব, গতিকে গৰুৰ কাপোৰৰ কাৰণে দেউতাই এইবিলাক, এইটো কি বুলি কয়, পতা মৰা পাতৰ, এইবিলাক এতিয়া ইয়াতে খুব ধুনীয়াকে পকাই আছে। ইয়াৰ পৰা গৰুৰ নতুন পঘা বনাই দিব সিহঁতৰ কাৰণে, সেইখনে হৈছে নতুন বিহন। আপোনালোকৰ ফালে এইটো বস্তু কৰে নে নকৰে, এটা কমেণ্ট কৰি জনাবচোন। তোমালোকে এতিয়া হাতত কি কি লৈছা? এইবিলাক এডালৰ নাম কি কয়? মাখিলতী, আৰু এডালক কয় দীঘলতী। এই আমাৰ পুখুৰীটো, এই পুখুৰীটোতে এতিয়া আমাৰ গৰুখিনিক গা ধোৱা হ'ব। কেনে লাগিছে? দীঘল পাতটো এতিয়া দিবা আমাৰ গতিকে এনেকে আমি গৰুৰ বিহুটো পৰম্পৰাগতভাৱে কৰিলো। গতিকে আপোনালোকৰ ফালে কেনেকে কৰে তো জনাবই, লগতে আকৌ এবাৰ আপোনালোকক বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ। টিল দেন, বাই বাই।